ये क्या कलर का है? लाइट ग्रीन। আপোনালোকে যিকোনো এটা নম্বৰ কওক তাৰ কৈ দিব স্কুল Means 78 into 78. 6084। 608. क्या लिखा बताओ इसमें मॉडर्न एग्जीबिशन सेंटर, पल्ला रोड, सेंधी। এইটো এটা এনেকুৱা এটা অনুষ্ঠান তেওঁলোকে টাচ কৰি চকুত কাপোৰ মাৰি থাকিলেও তেওঁলোকে হাতেৰে সেইবিলাক চুই টাচ কৰি তাৰ কালাৰটো ক'ব পাৰে বা হাতত কি বস্তু আছে সেইবিলাকো ক'ব পাৰে আৰু বিশেষকৈ সৰু বাচ্ছাৰ কাৰণে খুব ব্ৰেইন এক্টিভেশ্যন কৰাৰ কাৰণে এইটো খুব গুৰুত্বপূৰ্ণ টেকন'লজি হয় এইটো জাপানৰ এটা জাপানিজ টেকন'লজি আছে আৰু ভাৰতবৰ্ষৰ ওম ধ্বনি এই দুটা কম্বিনেশ্যন কৰি কম্বো কৰি পেলাই এটা কোৰ্ছ মডিউলছ তৈয়াৰ কৰা হৈছে আৰু সেই কোৰ্ছ মডিউলছটো ইয়াতে স্মাৰ্ট ব্ৰেইন এক্টিভেশ্যন চেণ্টাৰত এইটো প্ৰেক্টিকেল কৰি দেখুৱাব আৰু ইয়াতে ক্লাছ আৰম্ভ হ'ব science topic or whether it's a history topic. You can create own all the time, whatever is, and build a school which is having a CBSE. যোনটো কৈছে ছুপাৰ মেমৰি ইয়াতে যিহেতু মই বুজালোঁ অলৰেডি মিড ব্ৰেইন এক্টিভিটিজ ভেদিক মেথমেটিক্স থাৰ্ড নম্বৰটো হৈছে ছুপাৰ মেমৰি হাতখন লাগা পুৰা লাগা গুড তো এইটো হ'বৰ ইচ্ছা থাকিলে কি হ'ব কনচেন্ট্ৰেশ্যন লেভেলটো বঢ়াব লাগিব ফ'কাছটো বঢ়াব লাগিব आँख बंद करो आराम से आँख बंद करो जिकनो এটা बोल दिया सुन क्या कलर का ये पिंक सामने दिखाओ सबको এইটো তো ऐसा expert हम सबको पूरा बंद আছে बेले की बात बोल दिया ये क्या कलर का है लाइट ग्रीन। अच्छा ये कौन सा पोजीशन में बैठा हुआ है सामने जो हाँ हाथ का ऐसे कैसे है ऐसे। और ये लड़का 2 नंबर वाला 2 नंबर वाला। ये ऐसे ये 3 नंबर वाला उसके बगल वाला ये ऐसे। हाथ से नहीं पहनना। और ये लगा के रखा लेकिन पहनना। দৰ্শকৰ আসন বহি থকা এই মহিলাগৰাকীয়ে এই গৌৰৱ চাংগুটি অৰ্থাৎ যিজনে ডেমনষ্ট্ৰেশ্যন দেখাই আছে তেওঁক এখন কাগজত 10টা ইংৰাজী ৱৰ্ড লিখি দিছে আৰু এতিয়া তেওঁ চিৰিয়েলি নোচোৱাকৈ সেই 10টা ইংৰাজী ৱৰ্ড এটা এটাকৈ ক'ব এতিয়া ৱৰ্ড তেওঁ সিৰিয়ালি ক'ব 1 school, 2 table, 3 multiplication, 4 international, 5 uniform, 6 concentration, 7 chair, 4 car, 7 chair, 8 car, 9 magician, 10 university. Thanks. এতিয়া আপনি জিকনে का नंबर को नंबर কি লিখা আছে কৈ দিব সেই নাম এতিয়া আৰু চাওক নাইবা কাৰণ সিৰিয়ালি কোৱাই নহয় এতিয়া আপুনি এটা নাম্বাৰ Number 3, 3 multiplication, number 6, concentration, মানে আৰু number is related. আপুনি উল্টা Number 8, number 8 car, number 2, table, number 10, university, 1. school. Thanks. আচ্ছা কৈছে এতিয়া আপুনি নাম কওক তাৰ সিৰিয়াল নম্বৰ কৈ দিয়ক আপুনি ৱৰ্ড কওক Uniform, 5, card, 8, university. 10. Thanks. 63 into 63 তাতেও কিন্তু মেথডে আছে সেই মেথডটো ইয়াত শিকোৱা হয় কথাটো বেলেগ ক'ত গম পাইছে তেনেধৰণে মেথড শিকোৱা হয় এইটো হ'ল এক ধৰণৰ কথা তেওঁ সেই ধৰণে শিকিছে এনেধৰণৰ কথা নহয় যে কিবা এটা তেওঁ সাংঘাতিক কথা শিকিছে এই যে অলপ ডিফাৰেণ্ট কথা শিকিছে সেইটোৱে গুৰুত্বপূৰ্ণ এইটো বস্তু আমাৰ অসমতে নাই কিন্তু অসমৰ বাহিৰত বিভিন্ন জায়গাত এইটো বস্তুটো আছে তো আজি আপনি দিল্লী চাই লওক নাইবা কলকাতা চাই লওক মুম্বাই চাই লওক এইবিলাক বস্তু নিউজ চেনেলত দিয়ে থাকে আৰু যেতিয়া আমি নিউজ চেনেলত চাওঁ এইবিলাক বস্তু এমত আমাৰ মনত এইটো আহে যে আমাৰ বাচ্চা যদি এইটো বস্তু কৰিব পাৰিলি কিমান ভাল লাগিল হয় আৰু এইটো বস্তু ধৰক এতিয়া আমাৰ ইয়াতে চেম বস্তুটো পাব ইয়াতে সুবিধাটো
যাতে আমাৰ বাচ্চাখিনিও এইবিলাক বস্তু ইয়াতে শিকিব পাৰিব, কৰিব পাৰিব আৰু সিহঁতৰ লাইফ লং এইটো বস্তু কামত আহিব। আমি পাৰিম, এনেকৈও পাৰিম, কিন্তু অপজিট ডাইৰেকশ্যনত যদি কৰিব দিয়ে মন কৰবা এইটো বাহিৰত আৰু এইটো ভিতৰত হ'লে সেইটো বস্তু আমি নোৱাৰোঁ, ঠিক আছে। কিন্তু এইবিলাক এক্সাৰচাইজখিনি আমি বাচ্চাক কৰাওঁ ইয়াতে, নাইবা কিছুমান জেনেৰেল এক্সাৰচাইজখিনি আছে, এইবিলাক কৰিলে কি বাচ্চাৰ যিটো ব্ৰেইনৰ যিটো আছে লেফ্ট আৰু ৰাইট দুটা ব্ৰেইনটো কাম কৰে। আৰু তাৰ লগত চাই যেনেকৈ অলপতে যাওঁ যেনেকৈ ক'লা জাপানীজ টেকন'লজি এটা আছে, যদি কমৰ যিটো ধ্বনিটো আছে সেইটো আমি ইয়াতে বাচ্চাক মানে দুই ফালে এইটো মানে কৰাওঁ, যাতে বস্তুটো অমৰ ধ্বনি দি কি হয় সিহঁতৰ ব্ৰেইন চেলখিনি ডেভেলপ হয়। আৰু এই ব্ৰেইন চেল ডেভেলপ হোৱাৰ কাৰণে যিটো বস্তু কৰিছে ব্লাইণ্ড স্পটটো এইটো বিনিময় হৈছে। টিচাৰে যদি কিবা বস্তু যদি বাচ্চাক মানে পঢ়ায় বেলেগ বৰ্ডত, তেতিয়া বাচ্চাৰ কনচেনট্ৰেশ্যন তাতে নাথাকে, বাচ্চাই ধৰক ইফাল ইফাল চাই থাকিল, নাইবা টিচাৰ যদি কিবা বুজাই তে একেবাৰে কেছ কৰিব নোৱাৰে কথাখিনি, আমিয়ে কিমান বস্তু পাৰি যাওঁ। তো এইটোৰ দ্বাৰা কি হয় বাচ্চাৰ কনচেনট্ৰেশ্যন পাৱাৰটো বাঢ়ে, যাতে মানে যিকোনো টিচাৰে যিকোনো বস্তু বুজালি বাচ্চাই তাক জলদি কেছ কৰিব পাৰে। এই অনুষ্ঠানটো হ'ল স্মাৰ্ট ব্ৰেইন এক্টিভেশ্যন চেণ্টাৰ। ইয়াৰ যোগেদি আমি কোন ল'ৰা ছোৱালী এই যে মেণ্টেল কেপাচিটি আমাৰ এটা মানসিক দক্ষতা আছে তাক কেনেকৈ এনহেঞ্চ কৰিব পাৰে, তাক কেনেকৈ বৃদ্ধি কৰিব পাৰে, ল'ৰা ছোৱালীয়ে খুব কম সময়ত কেনেকৈ এটা বিষয়বস্তু আয়ত্ব কৰিব পাৰে, পৃষ্ঠা এটা চোৱাৰ লগে লগে কিতাপৰ পাত লুটিওৱাৰ লগে লগে চকুত পৰাৰ লগে লগে খুব কম সময়তে কেনেকৈ সেই পাঠটি আহৰণ কৰিব পাৰে, এনেধৰণৰ চিন্তা চৰ্চা কৰি এই পাঠ্যক্ৰমটো আৰম্ভ কৰা হৈছে। ইয়াত ইংৰাজী ব্যাকৰণৰ লগতে ইংলিছ গ্ৰামাৰ, মেথছ, ছায়েন্স এইবিলাকো শিকোৱা হ'ব ক্লাছ 3 আৰু 8ৰ মাজৰ ল'ৰা ছোৱালী। লগতে জাপানীজ টেকন'লজিৰ থ্ৰুদি জাপানীজ টেকন'লজি আৰু আমাৰ ভাৰতীয় এই ধ্বনিক মিলাই এটা কম্ব কৰি পাঠ্যক্ৰম যুগুত কৰা হৈছে। তাৰ জৰিয়তে মেডিটেশ্যন কৰোৱা হয় আৰু তেনেকৈ মানসিক উৎকট সাধন ল'ৰা ছোৱালী ব্ৰেইন চেল ডেভেলপ কৰিব পাৰে। আৰু এটা সময় এনেকুৱা হয় চকুত কাপোৰ বান্ধি দিলেও তেওঁলোকে দেখা পোৱা হয়, আৰু যিদিনা দেখা পোৱা হয় সিদিনাই বুজা যায় এক সংকেত যে তেওঁ খুব সোনকালে বিষয়বস্তু আয়ত্ত কৰিব পৰা হৈছে। এইটো মই মানে ভাবোঁ যে এইটো যিহেতু আমাৰ নলবাৰীত নাই নাইবা আমাৰ অসমতে নাই, এইটো বস্তুটো আমাৰ নলবাৰীত কৰোঁ যাতে আমাৰ নলবাৰীৰ ল'ৰা ছোৱালীকেইটাই এইটো বস্তুটো পায়। যেনে আমি যিকোনো ল'ৰা ছোৱালী যদি এনেকৈ দেখা পাওঁ চকুত কাপোৰ বান্ধি পেলাই নিউজ চেনেলত, তে আমাক এনেকুৱা লাগে যে মানে এইবিলাক গড গিফ্টেড বুলি, কিন্তু আচলতে এইবিলাক কোনো ধৰণৰ গড গিফ্টেড নহয়, এইবিলাক চব এটা টেকন'লজি। সেইটো একচুৱেলি জাপানীজ টেকন'লজি বুলি কোৱা যায় ইয়াখিনি, যিটো বস্তু অসমৰ বাহিৰতো আছে কিন্তু অসমত নাছিল।